কুৱেশ্যনৰ পৰা এখন ফাইনেল মক টেষ্ট পতা হৈছিল, যাৰ প্ৰশ্নসমূহ আজি আমি আলোচনা কৰিম। ইয়াৰ প্ৰথম প্ৰশ্নটো আছে, অপৰাধ প্ৰৱণতা বৃদ্ধি পায়। শুদ্ধ উত্তৰটো হ'ব কৈশোৰ কালত। নেক্সট প্ৰশ্ন আছে, এডলচেন্স শব্দটো আহিছে। শুদ্ধ উত্তৰটো হ'ব লেটিন ভাষাৰ পৰা। নেক্সট প্ৰশ্ন আছে, বিকাশৰ ক্ষেত্ৰত তলৰ কোনটো উপাদান নহয়? শুদ্ধ উত্তৰটো হ'ব লিংগভেদ। নেক্সট প্ৰশ্ন হৈছে, প্ৰচেষ্টা আৰু ভুল শিক্ষণ তত্ত্বটো আগবঢ়াইছিল। শুদ্ধ উত্তৰটো হৈছে থৰ্ণডাইক। তাৰ পিছৰ প্ৰশ্নটো আছে, বয়সৰ কোনটো স্তৰক কৈশোৰ কাল বোলে? শুদ্ধ উত্তৰটো হৈছে 12 বছৰৰ পৰা 18 বছৰলৈকে। তাৰ পিছৰ প্ৰশ্নটো হৈছে, আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা উক্তিটো দিছিল। শুদ্ধ উত্তৰটো হৈছে মেকডুগাল। পিছৰ প্ৰশ্নটো হৈছে, পিয়াজেৰ ভাষাত আকৃতি কল্প কোৱা হয়। শুদ্ধ উত্তৰটো হ'ব সমাযোজন প্ৰক্ৰিয়া। নেক্সট প্ৰশ্নটো হৈছে, শিশু বিকাশত আটাইতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰা দিশ হ'ল পৰিয়াল। সাধাৰণতে শিশুৰ কোনটো স্তৰক স্কুলীয়া শিক্ষাৰ স্তৰ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে বাল্যকাল। শিশু এটি মাতৃগৰ্ভত থাকে। শুদ্ধ উত্তৰটো হ'ব 280 দিন। সাইকোলজি ইজ পজিটিভ সাইন্স অফ বিহেভিয়াৰ কোনে কৈছিল? শুদ্ধ উত্তৰটো হ'ব ৱাটছন। তলৰ কোনটো বৌদ্ধিক সঁজুলি নহয়? শুদ্ধ উত্তৰটো হ'ব ভাওনা। প্ৰতিকাৰমূলক শিক্ষণ ধাৰণাটো আধুনিক শিক্ষা ব্যৱস্থাত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আপেক্ষিকভাৱে নতুন। শ্ৰেণীকক্ষত শিক্ষকৰ শিক্ষণ সঁজুলি ব্যৱহাৰে শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণ কৰে। অন্তৰ্ভুক্তিমূলক শিক্ষা পদ্ধতি হ'ল এক নমনীয় শিক্ষা পদ্ধতি। শিক্ষাৰ্থীক শিক্ষাদান কৰাৰ অন্তত যি পৰীক্ষা কাৰ্য সম্পাদন কৰা হয় তাকেই মূল্যায়ন বোলে। শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থা প্ৰদান কৰা উচিত। শিশুৰ প্ৰয়োজন ভিত্তিত। নিদৰ্শনৰ ইংৰাজী প্ৰতিশব্দৰ অৰ্থ কোনো ঘটনাৰ উপস্থাপন। বক্তৃতা পদ্ধতিৰ বিশেষ সুবিধা হ'ল ইয়াতে যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আটাইকেইটাই শুদ্ধ। শ্ৰেণীকক্ষত শিক্ষকে শিক্ষাদান কৰা কাৰ্যটো হ'ল এটা কলা। অনগ্ৰহৰ শিশুৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল বুদ্ধিৰ নিম্নমান বিশিষ্টতা। শ্ৰেণীকক্ষত শিক্ষকে আনন্দ আৰু বেদনা, শাস্তি আৰু পুৰস্কাৰ এই নীতি দুটাৰ মাধ্যমেৰে প্ৰয়োগ কৰিব পাৰে। ফলাফলৰ নীতি। শিক্ষণৰ ভিত্তি হ'ল অভিৰোচন। গেষ্টাল্ট শব্দৰ অৰ্থ হ'ল সম্পূৰ্ণ আকাৰ বা গঠন। ব্যক্তিগত আৰু সামাজিক নিৰ্দেশনা সৰ্বাধিক হ'ব লাগে মাধ্যমিক স্তৰত। শিক্ষণ কাৰ্যক স্থায়ী ৰূপ প্ৰদানত সহায় কৰে অভ্যাসে। মনোবিদসকলৰ মতে এগৰাকী শিক্ষকৰ বুদ্ধাংক হ'ব লাগে 120ৰ ওপৰত। শিক্ষণৰ প্ৰধান উপাদান হ'ল তিনিটা।
লেটিন ভাষাৰ ডেলিকুৱেঞ্চি শব্দটো উৎপত্তি হৈছিল ডেলিকিউৰৰ পৰা। অপৰাধ প্ৰৱণতাৰ কাৰণ হ'ল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ওপৰৰ আটাইকেইটা, অৰ্থাৎ আনুবংশিক, পৰিৱেশীয়, ব্যক্তিগত। ভাৰতীয় আৰ্য ভাষা গোষ্ঠীক কেইটা ভাগত ভাগ কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে 3টা। অসমীয়া ভাষাই কেতিয়া ৰূপ পায়? শুদ্ধ উত্তৰ হৈছে দশম একাদশ শতিকা। দ্বিতীয় ভাষা হিচাপে অসমীয়া শিকাওঁতে শিক্ষকসকলে ল'বলগীয়া এটা সাৱধানতা হ'ল তেওঁলোকৰ কথা কোৱাৰ ধৰণ-কৰণ। অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা বুলিলে কাক জনা যায়? শ্ৰীমন্ত শংকৰদেৱ। তলৰ কোনখন গ্ৰন্থ শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ? কীৰ্তন ঘোষা। নামঘোষা কাৰ জীৱনৰ কীৰ্তিস্তম্ভ? মাধৱদেৱৰ। অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বুলি ক'লে কাক কাক বুজায়? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী। তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাপুথি? কদমকলি। পদ্মনাথ গোহাঁই বৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল বাণৰজা। প্ৰথম অসমীয়া উপন্যাসখন হৈছে ভানুমতী। সাহিত্যত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। কোনটো গল্প সংকলনৰ বাবে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? শৃংখল। প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? জয়মতী। কোনটো বৰ্ণ মহাপ্ৰাণ বৰ্ণ? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব থ। অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনিৰ সংখ্যা? 21টা। গণিত শব্দটোত কিয় মূৰ্ধন্য হৈছে? শুদ্ধ উত্তৰটো হ'ব ই স্বাভাৱিকতে মূৰ্ধন্য হয়। তলৰ শব্দবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা। ইয়াতে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ত্ৰিভুজ। তলৰ কোনটো স্বৰসন্ধিৰ উদাহৰণ? শুদ্ধ উত্তৰটো হ'ব গৈ যোগ অন মানে গায়ন। বিনা মেঘে বজ্ৰপাতৰ অৰ্থ? অকস্মাত হোৱা দুখ। মোৰ ঘৰ বৰপেটাত মোৰ শব্দটোত কি বিভক্তি প্ৰয়োগ হৈছে? শুদ্ধ উত্তৰ হ'ব ষষ্ঠী বিভক্তি। তলৰ কোনটো শব্দৰ পুলিংগ ৰূপৰ প্ৰয়োগ নাই? শিপিনী। ভাষা শিকনৰ মূল 4টা কৌশল একাদিক্ৰমে হ'ল
শ্ৰৱণ, কথন, পঠন, লিখন। শিক্ষা গ্ৰহণৰ উপযুক্ত ঠাই। ঘৰ। কোনটো ভাষাত শিক্ষাদান কৰিলে ছাত্ৰ ছাত্ৰীয়ে অতি সহজে বুজি পায়? মাতৃভাষাত। দ্বিতীয় শ্ৰেণীৰ শিশু এটাক কোনটো পঠন দিব লাগে? হৰপ পঠন। সমাস মুঠতে কেইবিধ? 6 বিধ। সন্ধিৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ? সদায় অৰ্থযুক্ত শব্দৰেহে সন্ধি হ'ব পাৰে। তলৰ কোনটো নাম পুৰুষ পদ? তাৰ। দ্বিতীয় ভাষাটো হ'ল মাতৃভাষা নহয়। প্ৰথম অসমীয়া আধুনিক কবিতা। বনকুঁৱৰী। এতিয়া আমি L2ৰ প্ৰশ্নসমূহ আলোচনা কৰিম। হোৱাট ইজ কমিউনিকেশ্যন উইদাউট ৱৰ্ডছ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নন ভাৰ্বেল কমিউনিকেশ্যন। Intensive reading involves reading text for detailed information. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব shorter. What is the study of languages? Linguistics. Which of the following statement is correct? Group activity helps in transfer of information. The most common word order in English sentences is subject, verb, object. Which one is an audiovisual TLM? Television. The total administration time for the speaking test is approximately 10 to 12 minutes. The structural approach is based on the principles of language learning. Sound. Approaches deal with general philosophies of teaching. She gives me a pen. How many nouns are there in this sentence? 1. An adverb of manner indicates how an action is done. Arrange the jumbled words to make meaningful sentences. Pencils, she, some, gave, me. এর উত্তরটুকু হবো she gave me some pencils. John dash in England for 10 years. এর উত্তরটুকু হবো has been living. Don't disturb me. I am reading. Did you write the letter? এই সেন্টেন্সটোৰ ভইচ চেঞ্জ কৰিব দিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Was the letter written by you? She's agree.
ডেছ মি। ইয়াতে প্ৰিপজিশ্যনটো বহাব দিছে আৰু ইয়াৰ উত্তৰটো হ'ব উইথ। মাই ফাদাৰ ইজ এ বি এ। দেয়াৰ ইজ little water left. Use carefully. Write the synonyms word of run. Rip. Write the antonyms of amorphous. Definite. Which of the following sentences has correct punctuation mark? Mohan said goodbye. Select the most appropriate phrase to complete the sentence meaningfully. Came to light. Choose the correct question tag for the following statement. I am a teacher. Aren't I? Choose the right answer. I know where Tapan lives. এটু কমপ্লেক্স সেন্টেন্স হয়। The contracted forms of shall not is shan't. Choose the appropriate linking word. Rajan can go by bus dash car. এর অপশনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব or. Choose the voice of the following sentence. Did you write the letter? এর শুদ্ধ উত্তৰটো হ'ব was the letter written by you? He said to me, I have lost my umbrella. Sense the indirect speech. He told me that he had lost his umbrella. Find out the synonyms word of differ. Postpone. Find the antonyms word of furthest. উত্তৰটো হ'ব shortest. ইয়াৰ পিছত আছে ম্যাথমেটিক্স। এর প্ৰথম প্ৰশ্নটো হ'ল তলৰ কোনটো যুগ্ম মৌলিক সংখ্যা? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2। তলৰ কোনটো আটাইতকৈ সৰু স্বাভাৱিক বৰ্গ সংখ্যা? 1। প্ৰত্যেক সংখ্যা ইয়াৰ উৎপাদকৰ পূৰণফল। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ই সত্য। 43 আৰু 46ৰ গসাউ হ'ব 1। 36ৰ মৌলিক উৎপাদকৰ সংখ্যা 2। যদি 2 ডজন কলমৰ দাম 168 টকা হয় তেন্তে 9টা কলমৰ দাম হ'ব 61 টকা।
নেক্সট প্ৰশ্নটো আছে 3.467 ইন্টু 0.23 মান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 0.7974 প্ৰথম ছটা পূৰ্ণ সংখ্যাৰ গড় হ'ব 2.5 তলৰ কোনটো 3/7 সমমান ভগ্নাংশ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 21/49 ঋতুৱে 175 পৃষ্ঠাৰ কিতাপ এখনৰ 135 পৃষ্ঠা পঢ়ি শেষ কৰিলে কিতাপখনৰ কিমান অংশ তেওঁ পঢ়িবলৈ বাকী থাকিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8/35 4 plus 2 into 5 divided by 10/7 ইয়াৰ মান কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 11 280 ছাত্ৰ ছাত্ৰীৰ ভিতৰত 160 জন ছাত্ৰ ছাত্ৰীয়ে বনভোজলৈ গ'ল মুঠ কিমান শতাংশ ছাত্ৰ ছাত্ৰী বনভোজলৈ গ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যনসমূহৰ ভিতৰত এটাও নহয় এটা সূক্ষ্মকোণৰ মাপ 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত 119 ডিগ্ৰী কোণক কোৱা হয় স্থূলকোণ যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুটা সমান আৰু পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তেন্তে তাক কোৱা হয় বৰ্গ যদি এটা বৰ্গৰ পৰিসীমা 32 মিটাৰ হয় তেন্তে ইয়াৰ কালি হ'ব 64 মিটাৰ স্কয়াৰ যদি এটা সামান্তৰিকৰ ভূমি 12 সেন্টিমিটাৰ আৰু উন্নতি 13 সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ কালি হ'ব অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব যে ওপৰৰ এটাও নহয় যদি এটা বৃত্তৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ কালি হ'ব 154 সেন্টিমিটাৰ স্কয়াৰ তলৰ চানিকিটো পূৰ্ণ কৰা 0 1 8 7 নেক্সটটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 64 2 4 6 7 2 3 1 5 2 12 ইয়াৰ বহুলক কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 এজন মানুহৰ মাহিলী উপাৰ্জন 45,000 তেওঁ ইয়াৰে 15.5% জমা কৰিলে মাহিলী কিমান টকা জমা কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 6,975 36 আৰু 18 লসাগু হ'ব 36 যদি দুটা সংখ্যাৰ পূৰণফল 864 আৰু সিহঁতৰ গসাউ 12 হয় তেন্তে লসাগুৰ মান হ'ব 72 আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0 যদি এটা ঘনকৰ বাহু এটাৰ দৈৰ্ঘ্য 4 মিটাৰ হয় তেন্তে ইয়াৰ ঘনফল হ'ব 64 মিটাৰ কিউব এটা বস্তুৰ কিনা দাম
300 रुपिस যদি বস্তুটোৰ বিক্ৰী কৰাৰ সময়তে দোকানীজনৰ 20% লোকচান হয় তেন্তে বস্তুটোৰ বিক্ৰী দাম কিমান হ'ব 240 रुपिस এটা ৰশ্মিৰ বাবে তলৰ কোনটো সত্য ইয়াৰ কোনো নিৰ্দিষ্ট দৈৰ্ঘ্য নাই এটা সমদ্বিবাহু ত্ৰিভুজৰ এটা কোণৰ মাপ 100 ডিগ্ৰী হলে সমান কোণ দুটাৰ প্ৰত্যেকৰে মান হ'ব 40 ডিগ্ৰী ত্ৰিভুজ এটাৰ কোণ তিনিটাৰ সমষ্টি হ'ল 180 ডিগ্ৰী ত্ৰিভুজ এটাৰ কোণ তিনিটাৰ সমষ্টি হ'ল 180 ডিগ্ৰী চতুৰ্ভুজ এটাৰ কোণ চাৰিটাৰ সমষ্টি হ'ল 360 ডিগ্ৰী ইয়াৰে পিছত ইভিএছৰ প্ৰশ্নসমূহ আমি আলোচনা কৰিম পৰিৱেশ অধ্যয়ন শিক্ষণৰ প্ৰধান লক্ষ্য হৈছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ আৰু বি উভয়ে অৰ্থাৎ পৰিৱেশৰ বাবে শিকা আৰু পৰিৱেশৰ সম্পৰ্কে শিকা চিপকো আন্দোলন প্ৰথম ক'ত আৰম্ভ হৈছিল উত্তৰ প্ৰদেশত ভাৰতত বন্যপ্ৰাণী সংৰক্ষণ আইন গৃহীত হয় 1972 UNEP ইয়াৰ ফুল ফৰ্মটো হ'ব ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰাম ইংৰাজী এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা অহা ফৰাচী ভাষাৰ পৰা নৰ্মদা বাচাও আন্দোলন কোনে আৰম্ভ কৰিছিল মেধা পাটেকাৰ নিউক্লিয় নিশা মানে কি নিউক্লিয় বিস্ফোৰণৰ ধোঁৱাই সৃষ্টি কৰা অন্ধকাৰ অসমৰ মুঠ মাটিকালি 78,438 বৰ্গ কিলোমিটাৰ জোনবিল মেলা কোনটো জনগোষ্ঠীয়ে অনুষ্ঠিত কৰে তিৱা আহোমৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ৰুদ্ৰসিংহ প্ৰথম অসমীয়া ৰাজ্যপাল কোন বিষ্ণুৰাম মেধি স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কুশল কোঁৱৰ বছৰৰ আটাইতকৈ দীঘল দিন কোনটো 21 জুন পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় শুক্ৰ গ্ৰহক কোনটো আটাইতকৈ বেগী গ্ৰহ বুধ মগধ ৰাজ্যৰ কাষেদি থকা নদীখনৰ নাম কি যমুনা জৈৱ বৈচিত্ৰ্য দিৱস কোন তাৰিখে পালন কৰা হয় 22 মাৰ্চ সম্প্ৰতি বিশ্বৰ গুৰুতৰ সমস্যাটো হৈছে জন বিস্ফোৰণ শিশু শ্ৰমিক আইন কেতিয়া বলবৎ কৰা হয়
2006 তলৰ কোনটো বহিৰ্স্থানিক ব্যৱস্থাৰ উদাহৰণ নহয়? অভয়াৰণ্য। অসমত শদিয়াৰ পৰা ধুবুৰীলৈ কিমান কিলোমিটাৰ জলপথ আছে? 891 কিলোমিটাৰ। ভাৰতীয় সংবিধানৰ কিমানতম সংশোধনীৰ জৰিয়তে মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ বিলোপ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 44th এমেণ্ডমেণ্ট। প্ৰদূষণ সম্পৰ্কত কোনটো অশুদ্ধ? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব PAN। ফটোচিনথেসিছত ফাট মেলায়। কোনবিধ সঁজুলিৰ দ্বাৰা বায়ুৰ প্ৰলম্বিত ধূলিকণাৰ পৰিমাণ জুখিব পাৰি? কনিমিটাৰ। সংবিধানৰ প্ৰস্তাৱনা কিমানবাৰ সংশোধন কৰা হৈছে? এবাৰ। প্লেগ ৰোগৰ বীজাণু কি? পেষ্টি অৰেলা পেল্টিছ। ইকোলজি ইজ পাৰ্মানেণ্ট ইকনমি উক্তিৰ খাৰ কোনে কৈছিল? সুন্দৰলাল বহুগুণা। প্ৰকৃতিৰ হাওঁফাওঁ কি? গছ-গছনি। ইকোলজিকেল পিৰামিড কেই প্ৰকাৰৰ? 3 প্ৰকাৰৰ। 1957 ক'ত নিউক্লিয়াৰ ৰিয়েক্টৰ এটাত জুই লাগিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে